নমস্কাৰ, মই ডক্টৰ নেত্ৰমণি বৰুৱা। ফ'ৰ্থ পিলাৰ অফ ডেম'ক্ৰেচি। में पूरा झूठ नैरेटिव फैला रही है वो औरत। एनडीटीवी 10 मिनट से झूठ नैरेटिव फैला रही है। लाइव है ये लोग। প্ৰেছৰ আজি এই অৱস্থা দেখি বহুত বেয়া লাগিছে, বহুত লাজ লাগিছে আচলতে। কিন্তু এই কথাবোৰ লৈ পেলাই লাজ লগাতকৈ বেয়া লগাতকৈ কিন্তু ৰিয়েলাইজেশ্যনৰ সময় আহি গৈছে। কিয় আজি এনে অৱস্থা হ'বলৈ পাইছে? কিয় আজি প্ৰেছৰ মানুহ দেখিলে মানুহে বিশ্বাস নকৰা হৈছে, মানুহে বিভিন্ন ধৰণৰ গালি গালাজে পাৰিবলৈ আৰম্ভ কৰিছে? কিয় আজি জেনজিৰ প্ৰেছৰ ওপৰত বিশ্বাস হেৰাই গৈছে? নতুন প্ৰজন্মৰ প্ৰেছৰ ওপৰত বিশ্বাসটো সম্পূৰ্ণৰূপে হেৰাই গৈছে। কিয় আজি মানুহ নিজে নিজে পাৰ্চনেলি ওলাই আহিব লগা হৈছে সঁচা খবৰবোৰ দিবলৈ? কিয় আজি ছ'চিয়েল মিডিয়াৰ ওপৰত বেছিকৈ ডিপেণ্ডেণ্ট হ'ব লগা হৈছে? চ' এইবোৰ কিন্তু আজি আমি ভাবিবৰ সময় আহি গ'ল। ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স এটা ইণ্ডেক্সিং কৰা হয়, ৰেংকিং কৰা হয়, প্ৰেছকো ৰেংকিং কৰা হয় দেশ হিচাপত। আৰু সেই ৰেংকিঙত আপোনালোকে জানি আচৰিত হ'ব, ভাৰতৰ স্থান 157 নম্বৰত। এনেকুৱা নহয় যে অকল বিজেপি দিনতহে সেই প্ৰেছ ইণ্ডেক্স ভাৰতৰ বহুত বেছি কম। কংগ্ৰেছৰ দিনতো বহুত কম আছিলে। 2013-14 চনত সেইটো 140 আছিলে আৰু বৰ্তমান আৰু 17টা স্থান তললৈ গৈ পেলাই অৱনমিত হৈ পেলাই আজি 157, মানে কংগ্ৰেছতকৈও 17টা স্থান তলত গ'ল। আচলতে কংগ্ৰেছৰ দিনতো যে সেই 140 স্থানত আছিলে সেইটোও কিন্তু লজ্জাৰ কথা, কাৰণ পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডেম'ক্ৰেটিক কাণ্ট্ৰি, সেই ডেম'ক্ৰেটিক কাণ্ট্ৰিখনতে আজি কিন্তু ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সটোৰ এনেকুৱা অৱস্থা। আমি শ্ৰীলংকাতকৈ পিছত, আৰু আটাইতকৈ লজ্জাৰ কথা আমি পাকিস্তানতকৈও পিছত, আমি বাংলাদেশতকৈও পিছত। মানে আমাৰ ভাৰতত প্ৰেছৰ ফ্ৰীডম নাই। আৰু এই ফ্ৰীডম নোহোৱা কোনে কৰিছে? এই প্ৰেছৰ ডাঙৰ ডাঙৰ এডিটৰসকলে, ইমান ডাঙৰ ডাঙৰ প্ৰেছৰ মানুহসকলে, ইমান ডাঙৰ ডাঙৰ সাংবাদিকসকলে। তেওঁলোকে নিজকে বিক্ৰী কৰি দিছে, তেওঁলোকে মানুহক ভুৱা খবৰ প্ৰচাৰ কৰে, তেওঁলোকে এটা মৰ্টনৰ ওপৰত বেছি গুৰুত্ব দিয়ে, যিটো সময়ত তেওঁলোকে গুৰুত্ব দিব লাগিছিলে ভাৰতৰ এডুকেশ্যন ছিষ্টেমটোৰ ওপৰত। চ' সেইবাবে এতিয়া কিন্তু ৰিয়েলাইজেশ্যনৰ সময় আহি গৈছে। আমি ভাবিবৰ হৈছে, যিসকল এই বৃত্তিটোৰ লগত জড়িত, যিসকলে বিচাৰে যে আমাৰ গণতান্ত্ৰিক দেশখন আৰু সবল হওক, সুস্থ হৈ উঠক, সেইসকলে কিন্তু এই কথাবোৰ ভাবি চিন্তি কেনেকৈ আমি এই প্ৰেছৰ ইণ্ডেক্স আৰু বেছি ভাল কৰিব পাৰোঁ, ভাল এখন সবল গণতান্ত্ৰিক দেশ হিচাপত ভাৰতক আগুৱাই নিব পাৰোঁ, সেইবোৰ কিন্তু আমি ভাবিবৰ হৈছে। এই যি CJPৰ প্ৰটেষ্ট চলি আছে, তাত সকলোৱে হয়তো দেখিছে যে মেইন ষ্ট্ৰীম মিডিয়াৰ এজন দুজন যি গৈছে, তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ গালি গালাজ পাৰিছে। মেইন ষ্ট্ৰীম মিডিয়াটো যোৱাই নাছিলে, ইমান দিনটো তেওঁলোকে কভাৰেজ দিয়াই নাই। আৰু এই গোটেই CJP প্ৰটেষ্টাৰসকল কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ মানুহ ডাইৰেক্টলি নহয়, কিছুমান তাতে আছে। অবভিয়াছলি তাৰ মাজত কিছুমান আছেই নিজৰ এজেণ্ডা লৈ পেলাই তাত আহিছে, কেনেকৈ মই ইলেকশ্যন খেলিব পাৰোঁ, কেনেকৈ মই মন্ত্ৰী হ'ব পাৰোঁ, তাৰ মাজত থাকিব। কিন্তু তাতে থকা সেই 17-18 বছৰীয়া ল'ৰা ছোৱালীবিলাক কিন্তু সেই পলিটিকেল এজেণ্ডা লৈ অহা নাই। তাতে থকা সেই ল'ৰা ছোৱালীৰ মাক বাপেকবিলাকে কিন্তু পলিটিকেল এজেণ্ডা লৈ অহা নাই। সেই 20জন ল'ৰা ছোৱালী যি আচলতে নিজে প্ৰাণ আহুতি দিলে, তেওঁলোকৰ মাক বাপেকবিলাকে আচলতে কোনো ধৰণৰ পলিটিকেল এজেণ্ডা বা কিবা লাভৰ কাৰণে অহা নাই। তেওঁলোকে আহিছে এটা ভাল এডুকেশ্যন ছিষ্টেম গঢ়াৰ কাৰণে। চ' সেই চেঞ্জটো তেওঁলোকে আচলতে এতিয়া বিচাৰিছে। আৰু আমাৰ এই গোটেইবিলাক কথাত কিন্তু প্ৰেছৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে। যদি প্ৰেছ নিউট্ৰেল নহয়, যদি প্ৰেছ একপক্ষীয় হয়, যদি প্ৰেছে সঁচা নিউজবিলাক মানুহৰ মাজত বিলাব নোৱাৰে, তেতিয়াহ'লে কিন্তু এখন দেশত চেঞ্জ অনা ইমান সহজ নহয়। যদি আজি প্ৰেছে সঁচা কথা মুখ খুলি পেলাই ক'ব নোৱাৰে, যি কাৰণতে নহওক, তেতিয়াহ'লে কিন্তু এখন দেশ ভাল গণতান্ত্ৰিক দেশ হিচাপত আগুৱাই যাব নোৱাৰে। এই ধৰণে কিন্তু সেই প্ৰেছ ইণ্ডেক্স আৰু তললৈ গৈ থাকিব। এদিন হয়তো চাইনাতকৈও তলত নামি যাব লগা হ'ব। সময়ত আমাৰ দেশে চাইনাক হাঁহিছিলে যে তাত মানুহে কথা কোৱাৰ ফ্ৰীডম নাই, তাত প্ৰেছে কথা কোৱাৰ ফ্ৰীডম নাই। কিন্তু আজি ভাৰতৰ অৱস্থা একেই ধৰণৰে হৈ গৈছে। চ' সেইকাৰণে আমি বিচাৰিম, যিসকলে এই ৰিফৰ্মবোৰ আনিব পাৰে, যিসকল ডাঙৰ ডাঙৰ মনীষী এই বৃত্তিবোৰৰ লগত জড়িত, তেওঁলোকে ইয়াক লৈ আচলতে ভাবক, চিন্তা কৰক, আৰু আমাৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক যি ব্যৱস্থা সেইটোক ৰক্ষা কৰিবলৈ চেষ্টা কৰক। আৰু এই গোটেই ব্যৱস্থাটোৰ ওপৰত আপোনালোকে কি ভাবে কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।